স্টার ইউজি ব্রহ্ম ডাঙরিয়া আমার 25 নং বাগানপাড়া সমষ্টি তথা 22 নং বর্মা সমষ্টির উত্তর অংশটো পরিভ্রমণ কৰিছে যে আমাৰ যি বাক্সা জিলাৰ কাৰণে এইটো ফাৰ্ষ্ট ৱেভ বুলি ক'ব লাগিব যি ফাৰ্ষ্ট ৱেভত যি মানে বানপানী এই বানপানীত 25 নম্বৰ বাগানপাড়া সমষ্টি BTC সমষ্টিটো বহুত মানে ক্ষয়ক্ষতি হৈছে আৰু আজি সেইকাৰণে গাৰ্জেন মিনিষ্টাৰে আমাৰ ইয়াত মৰা পাগলদিয়াৰ যিটো মানে ভঙা দলংখন এই ভঙা দলংখন পৰিদৰ্শন কৰিছে তাৰ আগতে বুগলামাৰীত যিখিনি মানে গৰাখহনীয়া এই গৰাখহনীয়াটো পৰিদৰ্শন কৰি আহিলে আৰু এতিয়া আমি দেখিছোঁ যে জপাদং পাহামাৰা ইয়াত বাঁহৰ এইখন যি মৰা পাগলদিয়া নদী ইয়াতে মানে বাঁহৰ ফুট বিচাৰে মানুহখিনি যাতায়াত কৰিছে তাতেও মানে বহু বছৰ আগৰ পৰা যি এটা মানে ব্ৰিজৰ কাৰণে প্ৰস্তাৱ ৰাইজে দিছিলে আৰু সেই প্ৰস্তাৱটো আমাৰ সন্মানীয় গাৰ্জেন মিনিষ্টাৰে ইয়াত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম বুলি তেখেতে আশ্বাস দিছে আৰু এইখন যি মৰা পাগলদিয়া যি মানে ভঙা ব্ৰিজত আমি মানে থিয় দি আছোঁ নিশ্চয় এইটো আমি তৎকালীনভাৱে আমি ইয়াত মানে যি এটা পদক্ষেপটো ল'ব লাগিব ইয়াত নিকাশী জ্ঞানপীঠ কলেজ আছে প্ৰায় চুবুনকাটা অঞ্চলৰ পৰা নিকাশী অঞ্চললৈ অহা যোৱা কৰে আৰু ইয়াত যিহেতু কলেজ আছে এতিয়া মানে স্কুল বা কলেজৰ মানে সময় হ'বলৈ গৈ আছে ইয়াৰ আগতে আমি ইয়াত তৎকালীনভাৱে ইয়াত যি এটা ব্যৱস্থা আমি ল'ব লাগিব তাৰোপৰি আমাৰ গাৰ্জেন মিনিষ্টাৰে পাগলদিয়া যি গৰাখহনীয়া আছে কাদঙা এই কাদঙা কলিতা চুপাত গৰাখহনীয়া আছে আৰু আমাৰ দক্ষিণ অঞ্চলত এটা বানপানীৰ মূল মানে উৎস যেনেকৈ আমাৰ চুবুনকাটা সোনাজুলি আমাৰ নয়াবস্তি অঞ্চলত মানে বানপানীৰ এটা মূল উৎসটো আমাৰ চুবুনকাটা যিটো আমগুৰি এই স্লুইচ গেট এইখিনিত আছে গাৰ্জেন মিনিষ্টাৰে এই মানে স্লুইচ গেটটো যিহেতু আধৰুৱা হৈ আছে ইয়াৰ এটা পৰিদৰ্শন আমাৰ গাৰ্জেন মিনিষ্টাৰে কৰিব আৰু আমি প্ৰায় আমাৰ যি 22 নং যি বৰ্মা সমষ্টি তথা 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ উত্তৰ অংশটো আমি পৰিভ্ৰমণ কৰিছোঁ আৰু নিশ্চয় মই এই সমষ্টিৰ এজন MCLA হিচাপে আশা ৰাখিছোঁ আমাৰ যি গাৰ্জেন মিনিষ্টাৰ আজি ইয়াত পৰিভ্ৰমণ কৰিছে যিখিনি পৰিদৰ্শন কৰিছে নিশ্চয় ইয়াৰ এটা ভাল এটা পদক্ষেপ আহিব বুলি মই আশা ৰাখিছোঁ যিটোতো আমিতো যিটো বানপানীলৈকে আমি মানে চবেই মানে লগ লাগি জিলা প্ৰশাসনে হওক আমাৰ বিটিআৰ প্ৰশাসনে হওক চবেই লগ লাগি আমি খুব ধুনীয়াকৈ আমি আমি খুব ধুনীয়াকৈ আমি এইটো পাৰ কৰিছোঁ ইয়াত আমাৰ কোনো মানে ৰিলিফ মেটেৰিয়েলছ কোনো মানে অভাৱ হোৱা নাছিলে প্ৰায় যিখিনি বস্তু আছে বা যিখিনি মানে গৰু ছাগলীৰ কাৰণে যিখিনি দানা মানুহৰ কাৰণে যিখিনি চিকিৎসাবিলাক আমি কৰিব পাৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ ইয়াত যে মানে বিধ্বংসী যি এটা বান এই বানৰ যিখিনি মানে বাট পথ মানে কিবা হৈছে বিধ্বস্ত হৈ গ'ল আৰু এই বিধ্বস্ত হোৱা যিখিনি বাট পথ সেইটো আমি ভাল কৰাৰ কাৰণে ইতিমধ্যে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াত মানে বিশেষ এটা পদক্ষেপ লোৱাৰ আশ্বাস মোক দিছে মই সেইদিনা কথা পাতিছিলোঁ আৰু নিশ্চয় আমি আশা ৰাখিছোঁ আমি অতি শীঘ্ৰে বানপানী এতিয়াও মানে সময় আছে যিটো মানে চৰকাৰী সময়সূচী হিচাপে মোটামুটি অক্টোবৰলৈকে আছে আৰু এই অক্টোবৰ মাহ পাৰ হোৱাৰ পিছত নিশ্চয় আমি ইয়াত যিখিনি বিধ্বস্ত বাট পথ এইটো আমি ভাল কৰিব পাৰিম আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ যিখিনি মানে যাৱতীয় কাম তেখেতসকলে এইটো কৰি আছে নিশ্চয় আমি অক্টোবৰ মাহমানলৈকে আমাৰ ইয়াত বিধ্বস্ত বাট পথটো আমি ঠিক কৰিম